সকলোকে লিটলছ কিটচেনলৈ স্বাগতম জনাইছোঁ পুনৰ। আজি এটা মিডল ইষ্টাৰ্ণ ডেজাৰ্ট লৈ পেলাই আহিছোঁ, যিটোৰ নাম হৈছে বাছবোছা। এইটো এবিধ চেমোলিনা কেক, চুজিৰ কেক, আৰু ইয়াৰ বনোৱা পদ্ধতিটো অলপ বেলেগ হয়। ইয়াতে চুগাৰ চিৰাপৰ ইউজ হয়। ব'লকচোন তেন্তে ঘৰতে থকা বস্তুৰে কি সহজভাৱে এই ডেজাৰ্টটি বনাব পাৰি তাকে চাওঁ। এটা মিক্সিং বলত 1 কাপ আৰু 3 ভাগৰ 1 ভাগ চুজি, ফাইন চুজি আপুনি মিক্সিত পিচিও ল'ব পাৰে লৈছোঁ, আৰু লৈছোঁ আধা কাপ পিচা চেনি আৰু আধা কাপ ৰিফাইণ্ড অইল। চাব যাতে একেটা কাপৰ জোখৰে হয় আটাইখিনি। এইদৰে আটাইখিনি ভালদৰে মিক্স কৰি ল'ব, যাতে তাৰ টেক্সচাৰটো ব্ৰেড ক্ৰাম্বৰ নিচিনা হয়, অকণমান ক্ৰাম্বলি হয় যাতে তাৰ টেক্সচাৰটো। যেতিয়ালৈকে ক্ৰাম্বলি নহয় তেতিয়ালৈকে আপুনি এইখিনি ভালদৰে মিক্স কৰি ল'ব। এইখিনিতে ক'ব বিচাৰোঁ, যদি আমাৰ চেনেলৰ ৰেচিপিবোৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আমাক ইনস্পায়াৰ কৰিব। এতিয়া দিছোঁ আধা কাপ ডেচিকেটেড কোকোনাট, নাৰিকলৰ গুড়া। যিকোনো গ্ৰ'চাৰী ষ্ট'ৰতে আপুনি এইটো পাব, নহ'লে ঘৰতো আনি আপুনি ফ্ৰেছ নাৰিকলৰ পৰা কৰি ল'ব পাৰিব গুড়া। গোটেইখিনি বস্তু ভালদৰে মিক্স হোৱাৰ পিছত এতিয়া একেটা কাপৰ জোখৰে 1 কাপ গাখীৰ এড কৰিব। সকলোখিনি ভালদৰে মিক্স কৰি ল'ব। দেখিব আপুনি এটা ঠিক কনচিষ্টেঞ্চি পাইছে। তাৰপিছত এতিয়া দিব 1 চামুচ বেকিং পাউডাৰ, যিটোৱে সহায় কৰিব কেকটো ফুলাত। ফ্লেভাৰৰ কাৰণে আপুনি দিব পাৰে 1 টিস্পুন 1 চামুচ ভেনিলা এচেঞ্চ। এইটো অপশ্যনেল হয়, যদি দিব নিবিচাৰে তেতিয়া স্কিপো কৰিব পাৰে। মিশ্ৰণখিনি আমাৰ হৈ গৈছে ইতিমধ্যে। 8 পৰা 10 মিনিটলৈ ইয়াক ৰেষ্ট কৰিব দিব, আৰু সেইখিনি সময়ত অভেনটো প্ৰিহিট কৰি ল'ব আৰু লগতে টিনটো গ্ৰীজ কৰি ল'ব অলপমান ৰিফাইন তেল দি। চাৰিওকাষে ভালদৰে লগাই ল'ব। ই সহায় কৰে কেকটো ডিমোল্ড কৰোঁতে আৰু তলত লাগি নধৰে কেকটো। 1 টিস্পুন নৰ্মেল চুজি লৈ 1 চামুচ নৰ্মেল চুজি লৈ বেছটো ডাষ্ট কৰি ল'ব। 8-10 মিনিট হৈ যোৱাত ৰেষ্ট কৰিবলৈ থোৱা মিশ্ৰণখিনি আপুনি বেকিং মল্ডটোত ট্ৰান্সফাৰ কৰি ল'ব লাহেকৈ। এখন স্পেচুলা বা হেতাৰ সহায়ত মিশ্ৰণখিনি স্মুথ কৰি ল'ব। গাৰ্নিচিঙৰ কাৰণে আপুনি কাটি থোৱা আলমণ্ডছ দিব পাৰে বা যিকোনো বেলেগ ড্ৰাই ফ্ৰুট দিব পাৰে। যিটো চাইজত আপুনি বিচাৰিছে পিচকেইটা সেই অনুপাতে দি যাব। বেক হ'ব ৰেডি হৈ গৈছে। আজি মই গেছ অভেনত দিব লৈছোঁ এই কেকটো। বেক হ'ব। এইটো অভেন মোৰ মাৰ দিনৰে হয় আৰু 2টা কেক একেলগে হৈ যোৱাত যথেষ্টখিনি সুবিধা হয়। ইয়াতে 2টা চেম্বাৰ আছে
আৰু ওপৰ চেম্বাৰটোত সোনকালে কেকটো হৈ উঠে কাৰণ ওপৰৰ পৰা ভালেমান তাপ পায়। আজি মই ওপৰ চেম্বাৰটোত দিব লৈছোঁ কেকটো আৰু নৰ্মেল কেকৰ দৰে 35 পৰা 40 মিনিটৰ ভিতৰত হৈ যাব। সুগাৰ চিৰাপৰ কাৰণে মই আধা কাপ চেনি আৰু সম পৰিমাণে পানী লৈ লৈছোঁ আধা কাপ আৰু গেছৰ ওপৰত মেল্ট হ'ব দিছোঁ। গলিলেই হ'ব। ইয়াত আপুনি এডাল সূতা দুডাল সূতাৰ কোনো কথা নাই, কণ্টিনিউৱাছলি খালি হিলাই থাকিব। কেওৰা ৱাটাৰ মই ইউজ কৰিছোঁ ভাল এটা ফ্ৰেগ্ৰেঞ্চ আহিবৰ কাৰণে। কেওৰা ৱাটাৰৰ জেগাত আপুনি গোলাপৰ জল, ৰ'জ ৱাটাৰো ইউজ কৰিব পাৰে। এইটো অপশ্যনেল হয়, আপুনি নিদিবও পাৰে আৰু যদি আপুনি দিছে তেতিয়াহ'লে আধা চামুচ চাহ চামুচেৰে আধা চামুচ দিলেই হ'ব। হিলাই দিব ভালকৈ আৰু উতল অহাত গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ ৰাখি দিব। বাছবোচা ৰেডি হৈ গৈছে। আমি টুথপিকৰ সহায়ত কেকটো চেক কৰি চালোঁ আৰু যেতিয়া টুথপিকডাল চাফাকৈ ওলাই আহিছে তেতিয়া গম পালোঁ যে ই ভালকৈ পাৰফেক্টলি বেক হৈছে। তাৰপিছত আমি কাটি ল'লোঁ পিচ ৱাইজ আৰু এতিয়া অলপ গৰম হৈ থাকোঁতেই চুগাৰ চিৰাপটো দি দিছোঁ। তেতিয়া প্ৰত্যেকটো দানাই ভালকৈ চুগাৰ চিৰাপটো এবজৰ্ভ কৰিব পাৰিব। মিঠা ভাল পোৱা মানুহে নিশ্চয় এবাৰ এই ডেজাৰ্টটো ট্ৰাই কৰিবচোন। নৰ্মেল চুজি কেকতকৈ যথেষ্ট বেলেগ হয়। ইয়াত দিয়া কেওৰা ৱাটাৰৰ বাবে ইয়াৰ এটা ধুনীয়া ফ্ৰেগ্ৰেঞ্চ আহে আৰু লগতে ডেচিকেটেড কোকোনাটে ইয়াৰ টেক্সচাৰ আৰু ফ্লেভাৰটো এনহেঞ্চ কৰাত বহুত সহায় কৰে। খুব কম সময়তে হৈ উঠে এই ডেজাৰ্টটো আৰু ভালেসংখ্যক আলহীৰ বাবে আপুনি একেবাৰতে বনাই ল'ব পাৰে। ইয়াৰ চুগাৰ চিৰাপটো এবজৰ্ভ হোৱাৰ পিছত টেক্সচাৰটো চেঞ্জ হৈ যায় আৰু আমি ক্ৰামলি ছফ্ট এটা টেক্সচাৰ পাওঁ, যিটো দেখিও ভাল লাগে আৰু খায়ো ভাল লাগে। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু আগন্তুক নতুন ভিডিঅ'জ পাই থাকিবলৈ অল কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।